মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই তোমালোকৰ 2026 বৰ্ষৰ যি পলিটিকেল সায়েন্স, সেই পলিটিকেল সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ 50টামান। গতিকে তোমালোকে এবাৰকে চাই যোৱা। তোমালোকৰ প্ৰথমতে মই শৰ্ট কুৱেশ্যনবিলাক দি দিছোঁ। 1 নম্বৰী কুৱেশ্যন 10টা দিয়া আছে। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। গতিকে সকলোৱে এই কুৱেশ্যনবিলাক এবাৰকে ভালকে চাব। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পিছত মই তোমালোকৰ দি দিছোঁ 2 মাৰ্কৰ 10টা ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন, যিসমূহ বহুত ইম্পৰ্টেণ্ট হয়। 2 মাৰ্কৰ ভিতৰত মই এইবিলাক ইম্পৰ্টেণ্ট বুলি বাছনি কৰিছোঁ। তো এইসমূহ দিয়া আছে, যেনেকৈ শীতল যুদ্ধৰ 2টা বৈশিষ্ট্য লিখা, তারপরে NAM-ৰ 2টা উদ্দেশ্য লিখা, গ্লোবালাইজেশনের 2টা প্রভাব লিখা, সার্কৰ 2টা লক্ষ্য লিখা, ৰাষ্ট্ৰসংঘৰ 2টা কাৰ্য লিখা। এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে তোমালোক এবাৰকে এই কুৱেশ্যনবিলাক চাব বুলি মই আশা ৰাখিছোঁ। আৰু এইবিলাক কুৱেশ্যন তোমালোকে চালে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত ভাল এটা নম্বৰ কেৰি কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ এইবিলাক কুৱেশ্যন আহিব। আৰু ইয়াৰ পিছত মই 4 মাৰ্কৰ কুৱেশ্যনবিলাক দি দিছোঁ। 4 মাৰ্কৰ ভিতৰত মই ইম্পৰ্টেণ্ট যিসমূহ 10টা কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট মই 10টা কুৱেশ্যন বাছনি কৰিছোঁ। ইয়াত তোমালোকৰ শীতল যুদ্ধৰ কাৰণসমূহ ব্যাখ্যা কৰিবলৈ দিছোঁ, ছ'ভিয়েট ইউনিয়ন ভংগ হোৱাৰ কাৰণবিলাক দিছোঁ। তাৰপিছত তোমালোকৰ সাৰ্কৰ উদ্দেশ্যসমূহ দিছোঁ, ভাৰত চীনৰ মাজৰ সম্পৰ্ক দিছোঁ, ভাৰত পাকিস্তানৰ মাজৰ সম্পৰ্ক কেনেকুৱা তাৰ ভিতৰত আলোচনা কৰিবলৈ দিছোঁ, ৰাষ্ট্ৰসংঘৰ ভূমিকা দিছোঁ, বিশ্ব নিৰাপত্তাৰ সমস্যাসমূহ ব্যাখ্যা কৰিবলৈ দিছোঁ, গ্লোবালাইজেশ্যনৰ ওপৰত দিছোঁ। তো এনেকুৱা ধৰণৰ মই 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে মই লৈ আহিছোঁ। গতিকে এইবাৰ কুৱেশ্যনবিলাক এবাৰ চাওক। ইয়াৰ পিছত মই 6 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে সন্নিৱিষ্ট কৰিছোঁ, যিসমূহ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে 6 মাৰ্কৰ। তো গতিকে 6 মাৰ্কৰ এই কুৱেশ্যনসমূহ তোমালোকে এবাৰকে চাব ভালকে। ইয়াত শীতল যুদ্ধ পৰিণতিৰ ওপৰতো কুৱেশ্যন দিয়া আছে, ছ'ভিয়েট ইউনিয়ন পতনৰ আলোচনাসমূহ 6 মাৰ্কৰ কাৰণে কেনেকুৱা হ'ব লাগে এইটো দিয়া আছে। তাৰপৰা NAM-ৰ ওপৰত ভূমিকা আলোচনা কৰিবলৈ দিয়া আছে। বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য কেনেকুৱা আছে তাৰ ওপৰত আলোচনা কৰিবলৈ দিয়া হৈছে, গ্লোবালাইজেশ্যনৰ ওপৰত প্ৰভাৱ আলোচনা কৰিবলৈ দিয়া হৈছে। তাৰপৰা কণ্টেম্পৰেৰী সাউথ এছিয়ান আলোচনা কৰিবলৈ দিয়া হৈছে। তাৰপৰা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ভূমিকা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো এনেকুৱা বহুত কুৱেশ্যনসমূহ তোমালোকৰ কাৰণে দিয়া আছে। তো ইয়াত নন এলিয়েন্স মুভমেণ্ট ইয়াৰ ওপৰতো কুৱেশ্যন দিয়া আছে। তো এনেকুৱা ধৰণৰ যিসমূহ কুৱেশ্যন দিয়া আছে তোমালোকৰ কাৰণে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰা, সকলোৱে এই কুৱেশ্যনবিলাক তোমালোকে নিজৰ কাৰণে সুবিধাজনক হ'ব বুলি মই আশা কৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো বনাইছোঁ। গতিকে তোমালোক সকলোৱে এই ভিডিঅ'টো ভালকৈ চোৱা, তোমালোকৰ কাৰণে ভাল হ'ব। গতিকে সকলোকে ধন্যবাদ, আৰু সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। সকলোকে ধন্যবাদ।